আমি যে ভাঙা চূড়াবিলাক দিওঁ, সকলোৱে ভাঙা চূড়া বেচে ন, এই ভাঙা চূড়াবিলাক ক'ত আহে? আজি মই সেই ঠাইত আহিছোঁ আৰু এইফালে আমাৰ হেৰি মালিকজনে বহি আছে আৰু ইফালে এইবিলাক ভাঙা চূড়া এনেকৈ আনি থয়। তাৰপিছত ইয়াত প্ৰচেছ কৰে, প্ৰচেছ কৰাৰ পিছত বস্তুবিলাক মানে বান্ডিল কৰি লয়। এইবিলাক লোহাবিলাক আছে, লোহাবিলাকো বান্ডিল কৰে, তাৰপিছত কাৰ্টনবিলাকো বান্ডিল কৰে। কেনেকৈ বান্ডিল কৰে সেইটো দেখাই দিছোঁ। এই ইনষ্টাগ্ৰামত চাই দিম দাদা। এইটো মেচিনত তেনেকৈ বান্ডিল কৰা হয়, লোহা হওক কাৰ্টন হওক যি হওক। পিছফালে মোৰ পিছফালে এইবিলাক লোহাৰ বান্ডিল আৰু ইফালে আছে কাৰ্টুন, যিবিলাক কাগজ সেইবিলাকৰ। আৰু কেনেকৈ প্ৰচেছটো দেখাই দিছোঁ। আৰু এনেকৈ যে কাৰ্টুনবিলাক দি দিয়ে, তাৰপিছত এইটো হাইড্ৰলিক মেচিন হয়, হাইড্ৰলিক মেচিনটোতে এইবিলাক চেপি চেপি এনেকৈ বান্ডিল বনায়। আৰু বান্ডিলবিলাকত কিমান কেজিকৈ থাকে দাদা? 45। থেংক ইউ। কাৰ্টুনৰ 45, লোহাৰ কিমান থাকে? 70। থেংক ইউ। বহুত কষ্ট হয় না। আৰু এনেকৈ মানুহটো কাটাত উঠি দিয়ে, মানে পাল্লাত উঠি দিয়ে, বস্তুটো সহ মানুহটো উঠি দিয়ে। আৰু এনেকৈ ৰিইউজ হয় বস্তুবিলাক, যিবিলাক বস্তু ৰিইউজ হয় ন, প্লাষ্টিক, লোহা, কাৰ্টুন, এই সকলোবিলাক এনেকৈ প্ৰচেছ হৈ যায়। তাৰপিছত আকৌ নতুন বস্তু বনি আহে। আজিৰ বাবে ইমানেই, থেংক ইউ।